Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো guys আজি পুনৰবাৰ এটা মজাদাৰ ভিডিও লৈ আহিছো এটা মজাদাৰ টপিক লৈ আহিছো আপোনালোকৰ অলপ হেল্প হয় তো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিওবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব guys আজি দেখাই আছো আপোনালোকক সাব মিটাৰ এটা মানে আপোনালোকৰ ভাড়া ৰুমত যদি থাকে আপোনালোকৰ ভাড়া ৰুমৰ যিটো মিটাৰ হয় মিটাৰটো মানে সাব মিটাৰটো হেতু ডিজিটেল হওক বা এনালগ হওক যি ধৰণৰ হওক আপোনালোকৰ কেনেদৰে আপোনালোকৰ বিলটো ঠিকে আছে নে আপোনালোকে কেনেদৰে চেক কৰিব আপোনালোকৰ বিল কিমান হ'ব লাগে নে বেছিকে বিলখন আহিছে নে কি মিটাৰটো আপোনালোকে কেনেদৰে চেক কৰিব এ টু জেড মই ধুনিয়াকৈ আপোনালোকক দেখাই আছো আপোনালোকৰ ভিডিওটো একদম শেষলৈকে চাই থাকিব তেতিয়াহলে আহক ফ্ৰেণ্ডছ আমি ভিডিওটো ষ্টাৰ্ট কৰো guys আপোনালোকক পোনপ্ৰথমে দেখাই আছো মই এনালগ মিটাৰ এটা মানে যেটো ম্যানুৱেল মিটাৰ হয় যেটো আপোনালোকে ইয়াতে দেখিব পাইছে এটা স্ক্ৰিনত মানে লাইট জ্বলা নাই বা এটো হৈছে আমাৰ এনালগ মিটাৰ এই এনালগ মিটাৰটো কেনেদৰে চেক কৰে পোনপ্ৰথমে আপোনালোকক দেখাম তাৰ পিছত যেটো আমাৰ নেক্সট ডিজিটেল মিটাৰ হ'ব যেটো ডিসপ্লে বিলাক পুৰা লাইট জ্বলি থাকিব যেটো ডিজিটেলি ৰিডিং আহিব হেতু মই এইটো দেখুৱাৰ পিছত প্ৰথমতে মই এই এনালগ মানে যেটো ম্যানুৱেল মিটাৰটো আপোনালোকক দেখাই লম তাৰ পিছত নেক্সট আপোনালোকক ডিজিটেল মিটাৰটো কেনেদৰে চেক কৰে গুটেখিনি দেখাই আছো পোনপ্ৰথমে আপোনালোকে এটো চাই লওক যেটো 8 আছে এটো আমাক দৰকাৰ নাই এটো অৱশ্যে এটো যেটা 8 আছে তো এটো 1 ৰ পৰা ষ্টাৰ্ট হয় 0 মানে এটো 0 ৰ পৰা ষ্টাৰ্ট হয় যেতিয়া আপোনাৰ 9 হ'ব 9 হয় যেতিয়া নেকি 10 হ'ব 10 হলে ইফালে 1 ইউনিট প্লাস হয় তো আমাৰ এটো ইমান দৰকাৰ নাই এটো বাৰু ইমান ধৰা না যায় যেহেতু ইয়াতে দেখিব পাইছে আপোনালোকে 00 চাৰিটা 0 আছে প্লাস এটা 1 আছে মানে এই যেহেতু এটো মিটাৰটো মোৰ নতুন মিটাৰ হয় তাৰ কাৰণে বৰ্তমান এটো মানে বিশেষ চলোৱা হোৱা নাই তাৰ কাৰণে ইয়াতে বৰ্তমান 1 ইউনিটে হৈছে যেহেতু এটো চেক কৰোতে এটো তো আপোনালোকক দেখাই আছো ইয়াতে দেখিব পাইছে বুজাই দি আছো আপোনালোকক এটা 00001 আছে মানে ইয়াতে 1 ইউনিট আছে আপোনালোকে হয়তো ইয়াতে যেহেতু এটো নতুন কাৰণে ইয়াতে 1 ৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে হয়তো সেই মিটাৰটো হয়তো এটা 00 আছে হয়তো বহুত আগৰ পৰা চলি আছে মিটাৰটো তাৰ পিছত আপোনালোকে ইয়াতে 2 3 2 বা এনেকুৱা হ'ব পাৰে এখানে ইউনিট মানে চলিছে গুটি ধৰ মিটাৰটো তাৰ পিছত নেক্সট আপোনালোকে মন কৰিব যে এটো সাপোজ প্ৰথমৰ এই 1 টো দেখাইছো মই ইয়াৰ পৰা আপোনালোক এক নামান চলোৱাৰ পিছত হয়তো আপোনালোকৰ হৈ 29 হৈ গল হা তাৰ পিছত আপোনালোকে কি কৰিব এই বস্তুটো আপোনালোকে মন কৰিব এটো আপোনালোকে লিখি থৈ দিব মানে যেতিয়া আপোনালোকে ষ্টাৰ্ট প্ৰথমৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিব মিটাৰটো ইফালে আপোনাৰ কেডিমান চলোৱাৰ পিছত 29 হৈ গল তাৰ পিছত আপোনালোকে কি কৰিব এই যেটো আছিল আগৰ আপোনালোকে এটো লিখি থবটো তাৰ পিছত এটো আপোনালোকে এনেকা মাইনাস কৰি দিব 00001 এইবিলাক বাৰু ইমান লিখিব দৰকাৰ নাই মই এনে বুজাৰ কাৰণে বাৰু লিখি দিছো তাৰ পিছত আপোনালোকে এটো মাইনাস কৰি দিব মাইনাস ইয়াৰ পৰা 29 ৰ পৰা 1 গলে কিমান হ'ল এটো 28 ঠিক আছে মানে আপোনালোকৰ যেটো এক মাহৰ মূৰত যেটো বিল আহিছে সেই বিলটোৰ যেটো ইউনিট হ'ব সেই ইউনিটটো 28 সাপোজ আপোনালোকৰ 28 ইউনিট হৈছিল তাৰ পিছত আপোনালোকৰ হৈ গল 7 টকাকে তো এটো পূৰণ কৰি 196 তেতিয়া হলে আপোনালোকে দেখিব পালে আপোনালোকৰ বিলটো মানে 196 হে দিব ইয়াতকে বেছি নিদিব সাপোজ আপোনালোকে যেতিয়া প্ৰথম ৰুমত সোমাইছে তেতিয়া দেখিব পাইছে ইয়াতে মানে বিলটো আছে ধৰা মানে ইউনিটটো যেটো আপোনাৰ মিটাৰত যেটো ইয়াতে 1 আছে তো ইয়াতে উলাই আছে যেনিবা মানে আপোনালোকৰ আছে আৰু 00421 মানে 423 ইউনিট হৈয়ে আছে মানে অলৰেডি তো তেতিয়া আপোনালোকে প্ৰথম যেতিয়া সোমাব তেতিয়া এই 423 যেটো ইউনিট হয় এটো আপোনালোকে ধুনিয়াকৈ মনত ৰাখি থব এটো বা কতবা লিখি থলে হ'ল আৰু 400 বলে 423 ইউনিট এটো কতবা লিখি থৈছে আপোনালোকে ধুনিয়াকৈ তাৰ পিছত আপোনালোকৰ যেতিয়া নেক্সট বিল আহিব তেতিয়া হয়তো আপোনালোকৰ যেটো 423 আছিল আপোনালোকৰ হয়তো 400 হয়তো 79 হৈছে আৰু 479 হৈছে নেক্সট আগত আছিল 423 তো নেক্সট আপোনালোকৰ এমাহৰ পিছত হৈ গল 479 তো আপোনালোকে মানে এটো মতেহে দিব বস্তুটো ঠিক আছে তো এটো আপোনালোকে ধুনিয়াকৈ 479 যেটো আছে তাৰ পিছত এটো আপোনালোকে যেটো লিখি থৈ দিছিল কতবা সেই বস্তুটো আপোনালোকে ইয়াতে মাইনাস কৰি দিয়ক 423 ইউনিটটো হৈ গল 56 ইউনিট মানে ধৰা এটো তাৰ পিছত হৈ গল আপোনাৰ 7 টকাকে হৈ গল যদি মালিকে হয়তো আপোনালোকক আহি বিলটো হয়তো নাজানে বুলি আপোনালোকক হয়তো বেছিকৈ ক'ব পাৰে তো আপোনালোকে সেইটো নজৰ দিব মানে আপোনালোকে এই যেটো আপোনালোকে লিখি দিব এইটো আপোনালোকে প্ৰথমতে হেমতে মাইনাস কৰিয়ে চাব তো মিলিছে নাই চাব মিলিছে যেহেতু এটো এনালগ মিটাৰ হয় তো এতিয়া দেখাইছো আপোনালোকক ডিজিটেল সাব মিটাৰ এটা কেনেদৰে ইউনিটটো উলুৱা যায় আৰু কেনেদৰে চেক কৰা যায় আপোনালোকক দেখাই আছো এতিয়া তো গাইস এতিয়া দেখাই আছো আপোনালোকক ডিজিটেল মিটাৰটো কেনেদৰে চেক কৰা যায় সাপোজ এটো হৈছে আপোনালোকৰ মিটাৰটো ইয়াত উলাব চাব ইয়াতে আপোনালোকে কিলোৱাট উলাইছে এইবিলাক আমাক দৰকাৰ নাই যেটো kWh উলাব হেতুহে দৰকাৰ আমাক এটো ফ্ৰিকোয়েন্সি উলাইছে মানে এইবিলাক আমাক দৰকাৰ নাই এটো 50 হাৰ্জ যেটো ফ্ৰিকোয়েন্সি উলাইছে যেটো এইটো চাওক আপোনালোকে যেটো kWh বুলি আছে মানে কিলোৱাট আৱাৰ এই ইউনিটটোহে মানে ইম্পৰ্টেন্ট হয় যিবিলাক ডিসপ্লেত উলাই থাকিব এতিয়া আপোনালোকে দেখিব পাব 1 মিনিট দেখাই আছো বাৰু
এইবিলাক এইটো ভোল্টেজ দেখাই আছে 238 এই ভোল্টেজ মানে এইবিলাক দৰকাৰ নাই যেটো ভোল্টেজ ওলাই আছে এটা এম্পিয়াৰ ওলাই আছে কিমান এম্পিয়াৰ মানে এফালে চলি আছে তো এটো দৰকাৰ নাই আপোনালোকৰ এটো কিলোৱাট আছে এটো দৰকাৰ নাই যেটো kWh ওলাব আপোনালোকে মাইন্ড কৰিব মানে মন কৰিব এটো kWh বুলি আছে এটো pf আছে এটো এইবিলাক আমাক দৰকাৰ নাই এটা চাব এটা ৰখি থাকিব লাগিব কমান ডিসপ্লেখনত মানে কিমান আহিছে এইটো kWh 298 সাপোজ মোৰ ইটো মানে আপোনালোকৰ যেটো মিটাৰ হয় তাতে 298 আছে ঠিক আছে আপোনালোকে প্ৰথম ৰুমত সোমাইছিল মানে ৰুমত সোমাওতে সাপোজ 298 আছিল তাৰ পিছত ধৰাৰ পিছত যেতিয়া আপোনালোকে দেখিব পালে যেতিয়া বিল আহিল তেতিয়া হৈ গল আপোনাৰ 421 ঠিক আছে তো সাপোজ প্ৰথমতে আছিল 298 আছিল প্ৰথম সোমাওতে তাৰ পিছত ধৰা ইয়াতকে বাৰু কম আহিব তো ইমান বাৰু ইউনিট নাহে তো এক মাহৰ পিছত সাপোজ আপোনালোকৰ 421 হৈ গল মানে ইউনিট হৈ গল আপোনাৰ মিটাৰটো দেখিব পালে আপোনালোকে ডিজিটেল মিটাৰটোত 421 হৈছে যেটো আপোনালোকে কিলোৱাট আৱাৰ বুলি আছে মানে দেখালে নহয় আপোনালোকক kWh বুলি আছে হেতুহে আপোনালোকে মানে লিখি থব ঠিক আছে তো আপোনালোক বাকি এইবিলাক যিবিলাক এম্পিয়াৰ ওলাব kW ওলাব এইবিলাক a ওলাব এইবিলাক দৰকাৰ নাই আপোনালোকে দেখিব পালে আপোনালোকৰ ৰুমত যেতিয়া প্ৰথম সোমাইছিল তেতিয়া আছিল আপোনালোকৰ 298 ঠিক আছে যেতিয়া আপোনালোকৰ এক মাহ হৈ গল এক মাহ পিছত যেতিয়া নতুন বিল আহিল তো সাপোজ আহি গল আপোনাৰ 000421 প্ৰথম সোমাওতে বা যেতিয়া নহক আৰু আপোনালোকৰ এটো মানে লিখি থৈ দিব 298 যেটো প্ৰথম সোমাওতে ইমান আছিল তাৰ পিছত হৈ গল আপোনাৰ 421 সাপোজ 421 যেতিয়া বিল আহিল বিল আহাৰ পিছত আপোনালোকৰ 421 ওলাল যেটো আগত আছিল হেতু আপোনালোকে লিখি থৈ দিছিল নহয় হেতু আপোনালোকে মাইনাস কৰি দিব 298 এটো মাইনাস কৰি দিব গৰ উলাই গল 1 2 3 সেম 123 টো আপোনালোকে 120 সিটো আপোনালোকে যদি 7 হয় বা 6 হয় 7 বা 6 যি হয় হেতু লগত আপোনালোকে পূৰণ কৰি যেটো ওলাব এই যেটো ইউনিট হয় 123 ইউনিটৰ লগত যেটো আপোনালোকে 7 টকা বা 6 টকা যিমানকে ধৰে আপোনালোকৰ তাতে ইউনিট হেতু আপোনালোকে ইয়াৰ লগত ধুনিয়াকে পূৰণ কৰি দিব এটো পূৰণ কৰিলে কিমান হ'ব 861 যেটো 861 ওলাইছে এটো আপোনালোকৰ ৰুপিস হ'ব ইমান টকা আপোনালোকে দিব লাগিব তো গাইস আশা কৰো ভিডিওটো চাই আপোনালোকে অলপ অলপ বুজিলে তো যদি ভিডিওটো চাই অলপ অলপ বুজিলে বা শিকিলে তেতিয়ালে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামত ধুনিয়াকে কমেন্ট কৰি জনাই দিব তেতিয়ালে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিওত তেতিয়ালৈকে টেক কেয়াৰ জয় আই অসম বাই বাই